যিয়ে নিদিয়া পৰ্যন্ত একোকে নলয় তেওঁ ব্ৰাহ্মণ। ধৰ্মপদ 409। যিয়ে নিদিয়া পৰ্যন্ত একোকে নলয় তেওঁ ব্ৰাহ্মণ। ধৰ্মপদ 409। যিয়ে এই জগতত আনে নিদিয়া বস্তু একোকে নলয়, যিকোনো বস্তুৱেই নহওক কিয়, মুঠতে অদত্ত বস্তু বা ধন সম্পত্তি একোকে গ্ৰহণ নকৰে, কাৰো পৰা একোকে খুজি নলয়, তেওঁক মই ব্ৰাহ্মণ বুলি কওঁ। জ্ঞানীসকলে হাবিৰ ফুল পাহিও এনে নলয়। যিমানেই মানুহে লোকৰ বস্তু চুৰ কৰে, সি সিমানেই বিপদত পৰে, অশান্তিত ভগে। মাছ বিচাৰি ফুৰা বগলীবোৰক চিকাৰীয়ে চিকাৰ কৰাৰ দৰে লোকৰ সম্পত্তি লোভ কৰা লোকক মাৰ দেৱতাই বিচাৰি ফুৰে। সেয়ে যিসকল জ্ঞানীয়ে নিদিয়া যিকোনো বস্তুকেই আশা নকৰে, তেনে জ্ঞানীসকলক মই ব্ৰাহ্মণ বুলি কওঁ, জ্ঞানী বুলি কওঁ। বুদ্ধ। ধৰ্মপদ 409। জন্মসূত্ৰে কোনেও কেতিয়াও ব্ৰহ্মজ্ঞানী বা ব্ৰাহ্মণ হ'ব নোৱাৰে। য ধ নিঘং বা ৰচ্ছং বা অনুং থুলং শুভাশুভং লোকে অদিন্যং না দিয়তি তমহং ব্ৰহ্মী ব্ৰাহ্মণং। ধৰ্মপদ 409। যিয়ে নিদিয়া পৰ্যন্ত একোকে নলয় তেওঁ ব্ৰাহ্মণ। ধৰ্মপদ 409।